Hello guys, welcome back to my channel. মই শিল্পী মই মোৰ চ্যানেল শিল্পীছ লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালে আছো। আজি মৰ্নিং ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ বিকজ বহুত দিন হ'ল মই এনেকুৱা লং ভিডিও দিয়া নাই, সববিলাক শৰ্টছ বনাই আছো। আৰু আজি একচুৱেলি আমাৰ ঘৰলৈ আহিব এজন আলহী আৰু আলহীৰ কাৰণে মই ভাবিছোঁ লাঞ্চত কিবা কিবি ৰেচিপি বনাম, যাৰ কাৰণে আপোনালোকৰ লগত সেই ৰেচিপিকেইটা মই শ্বেয়াৰ কৰিম। আৰু তাৰে এটা বনাম মই লোকেল চিকেন উইথ চেচিমি চিড, মানে যোনটো লোকেল চিকেনৰ লগত তিল দিয়া, সেইটো খাই বহুত বেছি টেষ্টি লাগে। আপোনালোক সকলোৱে চাগে বনাবলৈ জানে, আজিকালি একচুৱেলি খানা বনাবলৈ চবেই জানে। আৰু এটা বনাম মই ফিছ কাৰী উইথ মাষ্টাৰ্ড চিড। আৰু আলহীক খুৱাই বুৱাই লৈ যদি মই ফ্ৰী টাইম পাওঁ তেনেহ'লে মই আপোনালোকৰ লগত মোৰ কেইযোৰমান কাপোৰ, ভাল লগা কাপোৰ আপোনালোকক দেখুৱাম। যদি মোৰ চেনেলটো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো খোলা বেছি দিন হোৱা নাই, অনলি 1 মান্থ হৈছে। আৰু যাৰ কাৰণে মই ভাবোঁ আপোনালোকে যদি মোক মৰম আৰু ছাপোৰ্ট কৰে তেন্তে হ'লে মই নিশ্চয় আগুৱাই যাম আৰু আপোনালোকৰ ওচৰলৈ ভাল ভাল ভিডিঅ'বোৰ লৈ আহিম। তেন্তে হ'লে মোৰ চেনেলটো চাই থাকক। কি কিনিলোঁ সেয়া দেখুওৱা নহ'ল। বজাৰৰ পৰা লৰালৰিকৈ আহি হাত মুখ ধুই গা ধুই মই এতিয়া ধুমাধুম বনোৱাত লাগিলোঁ। চিকেনখিনি বজাৰতে কাটি অনা হৈছিল আৰু মাছখিনি মই ঘৰতে কাটিব লগা হ'ল। আৰু মাছৰ কণীও ওলাল, যাৰ কাৰণে মোৰ মনটো ভালো লাগিল। মাছৰ কণী খাই মই খুবেই ভাল পাওঁ। কোনে মাছৰ কণী খাই ভাল পায় মোক জনাব দেই কমেণ্টত। তিল দিয়া লোকেল চিকেনৰ কাৰী বনাবলৈ একচুৱেলি এজ ইউজুৱেল আপোনালোকে যেনেকৈ লোকেল চিকেনৰ কাৰী বনায় তেনেকৈ বনালেই হ'ল। খালি ইয়াত ভাজি থকাৰ সময়ত আপোনালোকে তিলৰ যোনটো পেষ্ট, সেই পেষ্টখিনি ঢালি দিলেই হ'ল। আৰু ইয়াতে মছলা আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। ইয়াত খালি অলপমান জালুকৰ গুড়ি দি দিব। জালুকৰ গুড়ি দিলে খাবলৈ বহুত টেষ্টি হয়। আৰু প্ৰথমে মই তিলখিনি ভাজি ল'লোঁ আৰু ভাজা তিলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই পেলাই তাৰপিছত ভাজি থকা মাংসখিনিৰ ওপৰত ঢালি দিলোঁ। আৰু এতিয়া এইখিনি অলপ দেৰি আৰু ভাজিলোঁ আৰু ভাজি পেলাই মই তাত পানী ঢালি দিলোঁ। আৰু মাংসখিনি হোৱাৰ সময়ত মই ইয়াত এনেকৈ গৰম মছলা ঢালি দিলোঁ। আপোনালোকে এনেকৈ তিল দিয়া যোনটো লোকেল চিকেনৰ কাৰী সেইটো খাই চাবচোন, বহুত বেছি টেষ্টি লাগে। আৰু এইবোৰ খালে একচুৱেলি কোনো পেটৰ অপকাৰো নহয়। আৰু আমাৰ চিকেনৰ ৰেচিপি ৰেডি। তাৰ পাছত মই কুকাৰতে এটা ভেজ পোলাওৰ ডিছ বনাইছোঁ আৰু ইয়াত মই ড্ৰাই ফ্ৰুটছ ইউজ কৰিছোঁ। ড্ৰাই ফ্ৰুটছ আৰু ভেজিছবিলাক আপোনালোকে নিজৰ চইচ মতে দিব পাৰে। আৰু এটা কথা খালি মনত ৰাখিব, ইয়াতে যিমান পৰিমাণৰ আপোনালোকে চাউল দিয়ে সিমান পৰিমাণৰে পানী ইউজ কৰিব, তেতিয়া একচুৱেলি পোলাওটো পাৰফেক্ট বনিব। আৰু ইয়াত এটা চিটি মৰালৈকে ৰখিলেই হ'ল। 2টা চিটি দিলে পোলাওখিনি বেছিকৈ সিজি যাব। আৰু এটা চিটি মৰাৰ পাছত আপোনালোকে ঢাকনাখন খুলি পেলাই হেতা দি লৰাই দিব। তেতিয়া কি হয়, পোলাওটো পূৰা এটা হৈ থাকে। আৰু আমাৰ এতিয়া পোলাও ৰেডি। আৰু এইটো পোলাও বনোৱাৰ আটাইতকৈ সহজ পদ্ধতি, মই জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু লগে লগে মই ভেন্দিও এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ইয়াৰ পাছত মই সৰিয়হ দিয়া মাছৰ জোল বনাবৰ কাৰণে মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ। আৰু তাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত তিতাই থোৱা সৰিয়হখিনি, এটা কেঁচা জলকীয়া আৰু কেইটুকুৰমান কাজু বাদাম দি পেলাই এটা ফাইন পেষ্ট বনাই ল'লোঁ। ইয়াৰ পাছত মই এনেকৈ গৰম হৈ থকা তেলত কিচমিচ আৰু 2টা কেঁচা জলকীয়া আৰু তাৰ পাছত মই সৰিয়হৰ পেষ্টখিনি ঢালি দিলোঁ। আৰু ইয়াতে মই 1 চামুচ আদা নহৰুৰ পেষ্টটো ইউজ কৰিছোঁ, যোনখিনি মই দেখুওৱা নহ'ল। তাৰ পাছত এইখিনি মই ভাজি থাকিলোঁ আৰু তেতিয়ালৈকে ভাজিলোঁ যেতিয়ালৈকে সেই সৰিয়হৰ পৰা অইলখিনি এনেকৈ ওলাই নাযায়। আৰু ইয়াতে মই তাৰপিছত অকণমান চেনিও ইউজ কৰিছোঁ। আৰু মছলাখিনি আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। ইয়াতে মই আধা কাপ গাখীৰ ইউজ কৰিছোঁ। গাখীৰ দিলে একচুৱেলি ডিছটো খাবলৈ বেছি ভাল লাগে। আৰু ইয়াতে যোনটো সৰিয়হৰ তিতা ভাৱ, সেই তিতা ভাৱটো নাইকিয়া হৈ যায়। তাৰপাছত মই ইয়াত 2 কাপ পানী ইউজ কৰিলোঁ আৰু বইল অহাৰ লগে লগে ইয়াত মই ফ্ৰাই কৰি থোৱা মাছখিনি ঢালি দিলোঁ। আৰু লগতে ঢালি দিলোঁ সৰু চাই এটা বিলাহীৰ এনেকৈ চপ কৰি পেলাই। আৰু একেবাৰে শেষত হোৱাৰ সময়ত 1 চামুচ ঘিউ এনেকৈ ইউজ কৰিছোঁ। ঘিউ দিয়াৰ কাৰণে ডিছটো খাবলৈ বহুত বেছি টেষ্টি হৈছে। আৰু আমাৰ সৰিয়হ দিয়া মাছৰ জোল ৰেডি। তাৰপিছত বনালোঁ মই এটা কঁঠালগুটিৰ ৰেচিপি। আৰু কঁঠালগুটিৰ ৰেচিপিটোৰ কাৰণে কঁঠালগুটিখিনিৰ বাকলি এৰুৱাই প্ৰথমে মই তাক সিজাই ল'লোঁ আৰু গৰম তেলত ঢালি দিলোঁ এটা পিঁয়াজৰ পেষ্ট, এটা বিলাহীৰ পেষ্ট আৰু মছলা নিজৰ ইচ্ছা অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত যদি অলপমান 1 চামুচ দৈ ইউজ কৰে তেতিয়াহ'লে খাবলৈ আৰু টেষ্টি হয়। তাৰপাছত মই যোনখিনি সিজাই থোৱা কঁঠালগুটি সেইখিনি ঢালি দিলোঁ। আৰু ইয়াত মই 1 কাপ পানী ইউজ কৰিছোঁ। আৰু পানী আপোনালোকে নিজৰ ইচ্ছামতে ইউজ কৰিব। মোক একচুৱেলি বেছি জোল নালাগে, সেইকাৰণে মই কম পানী ইউজ কৰিছোঁ। ইয়াৰ পাছত মই ইয়াৰ ওপৰত ঢালি দিছোঁ কেঁচা ধনিয়া। আৰু আমাৰ আজিৰ কঁঠালগুটিৰ ৰেচিপি ৰেডি। তাৰপাছত মই বনালোঁ এনেকৈ এটা চাটনি। আৰু ইয়াত আছিলে বুট আৰু মগু আৰু নাৰিকল
থকাৰ কাৰণে এই চাটনিটো খাবলৈ বহুত বেছি টেষ্টি হৈছিল। ইয়াত মই অলপমান নেমুৰ ৰস আৰু নহৰু 3 ফুটা ইউজ কৰিছোঁ আৰু এইটো খাবলৈ চবতকৈ বেছি টেষ্টি হৈছিল। আপোনালোকেও বনাই খাব। আৰু এতিয়া মই আলহীৰ কাৰণে থালিখন সজাই দিছোঁ, য'ত আছে প্লেইন ভাত প্লাছ ইয়াতে আছে পোলাও আৰু এয়া হ'ল আমাৰ কঁঠাল গুটি আৰু তাৰ পাছত এয়া হ'ল মোৰ ষ্টাইলৰ ফিছ কাৰী উইথ মাষ্টাৰ্ড চিড আৰু তাৰ পাছত আহিব আমাৰ লোকেল চিকেন উইথ চেচিমি চিড আৰু তাৰ পাছত এনেকৈ মই থালিখন সজাই ল'লোঁ। আৰু ইয়াতে হ'ল এইটো পুৰা জিকা পিটিকা আছিল, এইটো মোৰ অল টাইম ফেভৰেট হয়। আৰু আমাৰ আজিৰ থালি ৰেডি, য'ত আছে লোকেল চিকেন উইথ চেচিমি চিড, ফিছ উইথ মাষ্টাৰ্ড চিড আৰু কঁঠাল গুটিৰ কাৰী আৰু এইটো হ'ল আমাৰ দালি এজ ইউজুৱেল ভেন্দি আৰু এইটো হ'ল মাৰ হাতৰ পায়স আৰু ইয়াত আছে পাপৰ, এই চাটনি আৰু পিটিকা। আমাৰ থালি ৰেডি। হে গাইজ, এতিয়া যিহেতু আলহী গ'ল আৰু এতিয়া বাজিছে 3টা আৰু মই চাওক কিমান লেটেৰি বনি গ'লো। আৰু একো নাই, মই এতিয়া ফেচ ৱাছ কৰিম। তাৰপাছত মই কৈছিলোঁ আপোনালোকক মোৰ ভাল লগা কেইযোৰমান কাপোৰ দেখাম বুলি, তেন্তে হ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। আৰু যোনসকলে মোৰ ভিডিঅ'টো আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তেন্তে বলক এতিয়া মই আপোনালোকক মোৰ কাপোৰ কেইযোৰ দেখাওঁ। অল টাইম ফেভৰেট হয় আৰু ইয়াৰ হাতটো এনেকৈ দীঘল দিছিলোঁ, যোনটোত পতি এটাও লগোৱা হৈ আছে আৰু এইটো ভিডিঅ' মই আগতেই বনোৱা হৈ আছিল, সেইকাৰণে সেইটোকে দি দিলোঁ। আৰু ইয়াতে আগৰ ফ্ৰণ্টতো মই এটা পতি ইউজ কৰিছোঁ। আৰু এইযোৰ হ'ল ছেকেণ্ড কাপোৰ, যোনযোৰ পিয়'ৰ মুগাৰ হয় আৰু ইয়াত এনেকৈ সৰু সৰু জাপি আছে আৰু গোটেই কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু পিছফালে মই এনেকৈ যোনটো পতি সেইটো ইউজ কৰিছোঁ আৰু কলাৰটোতো এনেকৈ মই সৰুকৈ এটা পতি দিছোঁ আৰু ফ্ৰণ্ট ছাইডটো এনেকৈ ৰাখিছোঁ। মই এনেকৈ হাত কটা দিলোঁ আৰু হাত দীঘল হোৱা হৈও বহুত ভাল লাগিল হয়। এইযোৰ হ'ল থাৰ্ড কাপোৰযোৰ, যোনযোৰৰ কালাৰটো মোৰ বহুত বেছি ভাল লাগে আৰু এইযোৰ মিক্স পাটৰ হয়। আঁচলটোত মই এনেকৈ হোৱাইট দহি লগাই দিছোঁ আৰু ইয়াৰ যোনখন চাদৰ হয় সেই চাদৰখনত একচুৱেলি এনেকৈ পতি এটা আছিলে আৰু সেই পতিটো মই চাদৰত ইউজ নকৰি একচুৱেলি এনেকৈ ব্লাউজৰ হাতটোত ইউজ কৰিছোঁ। আৰু মই সেই পতিটোকে এনেকৈ পিছ চাইডেও বেক চাইডেও ইউজ কৰিছোঁ। বেক চাইডে একচুৱেলি মই এটা চিম্পল লুকছ দিব ট্ৰাই কৰিছোঁ। আৰু যিহেতু এই চাদৰ মেখেলাযোৰৰ হাতটো দীঘল হয়, যাৰ কাৰণে ঠাণ্ডা দিনত পিন্ধিবলৈ পাৰফেক্ট হয়। আৰু এইযোৰ হ'ল ফ'ৰ্থ কাপোৰযোৰ, যোনযোৰ কালাৰ কম্বিনেশ্যনটো মোৰ খুবেই ভাল লাগে। ইয়াতে পিংক কালাৰ আৰু মাজে মাজে ইয়াত দেখিছে আপোনালোকে ব্লু কালাৰৰ লাইনিং আছে। কাপোৰযোৰ চিম্পল হয় কিন্তু মোৰ বেছি ভাল লাগে কালাৰটোৰ কাৰণে। আৰু যোনটো হাত হয়, হাতত মই এনেকৈ বৰ্ডাৰ এটা দি দিছোঁ আৰু ডিঙি পৰ্চনটোতো এনেকৈ মই বৰ্ডাৰ দি দিছোঁ আৰু পিছফালে মই ব্লক কৰি ৰাখিছোঁ, মানে পিছফালে খোলা হ'ব আৰু ইয়াতে মই সৰু সৰু এনেকৈ ব্লু কালাৰৰ বুটাম লগাই দিছোঁ। আৰু তাৰ পাছত মোৰ এইযোৰ হ'ল 5th নম্বৰৰ কাপোৰ, যোনযোৰ একচুৱেলি নুনি কটন হয় আৰু ইয়াতো পাৰি আছিল চাদৰখনত। মই চাদৰখনত পাৰিটো ইউজ নকৰি পেলাই এনেকৈ হাতটো 3/4 দিছোঁ আৰু গোটেই হাতটোতে এনেকৈ পাৰিটো ইউজ কৰিছোঁ আৰু পিছফালেও চাদৰৰ পাৰিটো অলপমান লগাই দিছোঁ। আৰু এইটো পিছফালটো ব্লক হয় আৰু ফ্ৰণ্ট ছাইডটো এনেকৈ খোলা ৰাখিছোঁ আৰু তাত বুটাম লগাই দিছোঁ। এইযোৰ হ'ল 6th কাপোৰযোৰ, যোনযোৰ ফাৰ্ষ্ট কাপোৰযোৰৰ সৈতে প্ৰায় একেই আৰু এইটো বহুত ভাল লাগে। মেখেলাখন ব্লু আৰু যোনটো চাদৰ হয় আৰু ব্লাউজ হয় সেইটোৰ কালাৰ একেই হয় আৰু ব্লাউজটোত মই এনেকৈ সৰু সৰু মণি লগাই দিছোঁ আৰু ইয়াৰ চাদৰৰ পতিটো মই ইয়াতে ব্লাউজত লগাই দিছোঁ। ফ্ৰণ্ট চাইড বেক চাইডটো এনেকৈ ভি কাট দি পেলাই ৰাখিছোঁ, যোনটো মোৰ একচুৱেলি প্ৰায়বোৰ ব্লাউজতে কমন হয়। আৰু এইযোৰ হ'ল আজিৰ লাষ্টৰ কাপোৰযোৰ, যোনযোৰৰ ব্লাউজটো মই এতিয়াও চিলোৱা নাই, সেইকাৰণে মই আপোনালোকক ব্লাউজৰ ডিজাইনটো দেখাব নোৱাৰিলোঁ। আৰু এই কালাৰটো মোৰ ফেভৰেট হয়। আছিল মোৰ আজিৰ দেখুৱাবলগীয়া কাপোৰকেইযোৰ। আৰু আপোনালোকে কমেণ্টত জনাব যে কোনযোৰ কাপোৰে মোক বেছিকৈ ভাল লাগিল আৰু কোনটো খানাৰ ৰেচিপি আপোনালোকৰ বেছিকৈ ভাল লাগিল। তেন্তে হ'লে আজিলৈ আহোঁ, বাই বাই, গুড নাইট।